প্ৰতিটো মহিলা চেল্ফ হেল্প গ্ৰুপত ৭৫,০০০ কে দিম বুলি কৈছিল পাইছেনে আই মাতৃসকল मोनाखै नङा होमबा बे नोंथांमोननिया बे निसिमानि जोंना आब' मा गाबनाय ना मा होनो जोंना आब' बिना बयारिया होनो हायाबा खुंथेंलाबायना खुंलाबायनाया नङा होमबा दा खामानि गैला आलु बुराबा नुथाय गैला नङा होमबा दा आलु बुराबा नुथाय गैला नोंस्रा बे अबस्था जानानै थाबाय दिनै रायजो राजाफोरखौ मानो थगायनानै जानांगौ नङा होमबा जोंबो मोजां मोनदोंमोन যে আইজনপতি সেলফ হেল্প গ্রুপ যে ৭৫,০০০ কে দিয়া হোক আমিও ভাল পাইছিলো যে আমার মোর মিসেসরও সেলফ হেল্প গ্রুপ আছে মোর বাজেরও সেলফ হেল্প গ্রুপ আছে মোর মারও সেলফ হেল্প গ্রুপ আছে তাহলে যদি পালে ৭৫ পালে তো আমার বহুত পয়সা বই পাবো ভালে পাইছিলো আমি কিন্তু দেখা গ'ল এই ৫টা বছর পর ৭৫,০০০ টাকা পাবলৈ আমি সক্ষম হোৱা নাই তো রাইসকল আমার বন্ধু বান্ধবী সকল আপনারা আগবাড়ি আহক সকল এই বছরের মানে আমি পোৱা নাই আমি মানে পার্টির কাম করি নকরিম এনেকুৱা কোনো কথা নাই প্রতি বছৰত চলি থাকিব প্রতি বছরে নতুন নতুন আঁচনি আহিব আমি কেনেকৈ আমার যুৱ যুৱতী সকলক এজন এজন আত্মনির্ভর ব্যক্তি যাতে কৰিব পাৰো নিজৰ ভৰিত থিয় হ'ব পৰা কৰিব পাৰো যাতে এজন যুৱকে যদি মানে এটা উদ্যোগ যদি স্থাপন কৰে এই উদ্যোগত যাতে ১০০জন আমার লেবার শ্রেণীর কাম করে যাতে খাব পারে আমার মানে যিবোৰ শিক্ষিত ব্যক্তি একেসকলে ইয়াত মানে কাম কৰি পেলাই নিজৰ জীৱন যাপন আগবাঢ়ি লৈ যাব পাৰে এইখিনি ব্যৱস্থা আমি কৰিব লাগিব অতনি আমাৰ কৰ্মদেৱ ডাঙৰীয়াই কৈছে ১৫,০০০ পৰা আৰম্ভ কৰি এই ১০জন আমাৰ মহিলায়ে আজি প্ৰতি মাহে এই ১০জন মহিলায়ে ১৫,০০০ আজি এই ইনকামটো আজি বিতৰণ কৰি লৈ আছে বুলি কৈ আছে আৰু প্ৰতি বছৰত ১.৫ লাখ টকা ডিপোজিট রাখি আছে ঠিক তেনেধৰণে আজি ১৫,০০০ টকা দিছে আপোনালোকে কাম আৰম্ভ কৰক এই বছৰ যদি আপোনালোকে ভাল কাম কৰি দেখাব পাৰে নেক্সট বছৰত এই সেলফ হেল্প গ্ৰুপক ১৫ লাখ টকা দিব লাগে বুলি আমি কম বাস্তৱ বস্তুতাৰে ক'ব চিৰাং জিলাৰ নিচিমাত এই তোমাৰ বাইনাও সেলফ হেল্প গ্ৰুপে কওক বা কোনোবা ৰিমিচিনি সেলফ হেল্প গ্ৰুপে কওক এই সেলফ হেল্প গ্ৰুপে ভাল কাম কৰিছে ছাৰ মই নিজে চাই আহিছোঁ এই সেলফ হেল্প গ্ৰুপক এইবাৰ মহিলাসকলক যদি আৰ্থিক অনুদান দিয়া হয় এই সেলফ হেল্পক ১৫ লাখ টাকা দিব লাগিব ছাৰ নিশ্চয় কাষ্টম বসুমতাৰীয়ে শিক্ষাৰক ক'ব না নাই কাষ্টম বসুমতাৰীয়ে ক'ব আৰু কোকৰাঝাৰত কোনোবা সেলফ হেল্প গ্ৰুপ যদি ভাল কাম কৰি দেখুৱাই মই অসম ফাটামা মহিলাৰী ছাৰক এই সেলফ হেল্প গ্ৰুপ ভাল কাম কৰিছে গতিকে এইবাৰ একেসকলক ১০ লাখ ২০ লাখ ৫০ লাখ টকা দিয়ক যাতে একেসকলৰ যিটো মানে উদ্যোগিক যিটো মন এইটো আগবাঢ়ি লৈ যাবৰ কাৰণে একেসকলক আৰু মানে চাপৰ্ট দিবৰ কাৰণে আৰ্থিক অনুদান দিব লাগে বুলি আমি ফাটামা মহিলাৰ হিচাপ প্ৰয়োগ কৰিম ঠিক তেনেধৰণে আমি আগবাঢ়ি যাব লাগিব তেনেধৰণে আপোনালোকেও আগবাঢ়ি হওক কিবা এটা কাম কৰক আৰম্ভ নকৰাকৈ কোনো কামে ছাকচেছ নহয় बबेबा मोनसे खामानिखौ मावजेनाबा बोरै जानांगौ फालाय जागोन ना जाया जानाय नङा दां साहा दखान खुलिबाय मानसिफ्रा लोंनाय नङा दां बोरै जानांगौ फालाय मानसिफ्राथ' फिथा सावनानैबो माहाजोन जागासिनो दं जादोंना जायाखै फिथा सावनानै बिराद माहाजोन जाबाय जोंनि क'क्राझार दावगाग्रा हिनजावफ्रा सानसेयाव 1,000 डिप'जिट खालामो दैलि फैसा खांग्रा गैया माइ आइसनि पस्ट अफिसनि क'क्राझारनि सासे आइजो माबा दावगाग्राया सानसेयाव 1,000 कालेक्सन हरो 1,000 টাকা ডিপোজিট করে আছে বাহু কিমান হাজার টাকা হইছে 30,000 আর ডেইলি লাভটো বাদে কিন্তু মানে কালেকশন দিয়া ইয়ার বাদে প্রতিদিনে 5,000 এর অধিক করে লাভ হয় তার 5,000 ইনটু 30 হিসাব করুন 1.5 লাখ টাকা কামাই আছে 40 জনের মাহত 1.5 লাখ টাকা কামাই আছে তো কামত এই লেত্রা কাম কিবা কিমত কোন কথা নাই আমি অকল কষ্ট কৰিব লাগে बेबादिनो जों मावलांबासो जों साक्सेस जागोन आरो हालामा महिलारि जितु কৈছে এটু কৰি আছে কোনো ব্যক্তি ফাঁকি দিয়া নাই কোনো ব্যক্তি ফাঁকি দিয়া নাই আর যি কথা কোৱা আমি হাট বাজারে ঘুরি ঘুরি এইবিলাক কথা কৈছো তেতিয়া আমাক কৈছিল এই যে প্ৰহলাদ ডময় আজি মানে এক্সপায়াৰি ডেট এই ঔষধটো বিক্রি কৰি আছে এই ঔষধটো খালে বোলে মানুহ বেমাৰ বেছি হ'ব বুলি কৈছিল কিন্তু এই ঔষধটো খাই পেলাই আজি বেমাৰটো ভাল হ'বলৈ গৈ আছে হয় না নহয় এনেকুৱা হৈছে নে নাই আয়ুৰ্বেদিক ঔষধ হোমিওপ্যাথিক ঔষধ যিমান মানে বছৰ বছৰ বাঢ়ি যায় 20 বছৰ 25 বছৰত পুৰাণি ঔষধবিলাক কামত বেছি দিয়ে হয় না নহয় একশনটো বেছি
আয়ুর্বেদিক ঔষধ আৰু হোমিওপ্যাথিক ঔষধ আৰু আমি বিষ বেদনা হলে এই ঘি 50 বছৰৰ ঘি এনেকুৱা বিচাৰে না এই ঘি লগত যদি মালিচ কৰে মানুহ দেখে হাড় মানে বিষ কৰা কবৰ বিষ কৰা মাথা বিষ কৰা এইবিলাক মানে এই বেমাৰৰ পৰা আমি আৰোগ্য পাবলৈ সক্ষম হয় না নহয় ঠিক তেনেধৰণে হৈছে আজি বিপিএফ দলে আজি 17 বছৰ ধৰি বিটিসি চলাই আহিছিল এই ঔষধ আজি ৰাইজৰ যে বেমাৰ এই যোৱা 5 বছৰত উঠিছিল এইটো আমি যোৱা যে নিৰ্বাচন এই নিৰ্বাচনত আপোনালোকে নাঙলত ভোট দি পেলাই এই বেমাৰটো এতিয়া নাইকিয়া কৰিব পাৰিছে এই বেমাৰৰ লগত যুঁজি পেলাই আজি আমাৰ যিমান বেমাৰ আছে সব আজি আৰোগ্য হৈছে নে নাই আৰোগ্য হৈছে